নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো আপোনালোকক মই দেখুৱাম ১ নং গোসাঁইপথাৰ অংগনবাদী কেন্দ্ৰখন। আহকচোন যাওঁ বলক। ৰিয়ানকো লগত লৈ ভাবিলোঁ এপাক ময়ো গৈ আহোঁ। অংগনবাদী কেন্দ্ৰটো নপাওঁতে প্ৰথমতে এইখন ১ নং গোসাঁইপথাৰ প্ৰাথমিক বিদ্যালয়খন পায়। আহকচোন মই আপোনালোকক প্ৰাথমিক বিদ্যালয়খন ভালদৰে দেখুৱাই লওঁ। এইখন চাওক, আমাৰ ১ নং গোসাঁইপথাৰ প্ৰাথমিক বিদ্যালয়খন, তাৰ কাষতে এইখন অংগনবাদী কেন্দ্ৰটো। এইগৰাকী হ'ল সহায়কৰ্মী বাইদেউ। এইখনেই হ'ল আমাৰ অংগনবাদী কেন্দ্ৰটো। আহকচোন যাওঁ ভিতৰৰ ফালে। এয়া বাইদেউসকলে শিশুসকলক এনেদৰে জোখ মাখ কৰি আছে, চাওকচোন। আৰু শিশুসকলে এনেদৰে সুন্দৰভাৱে খেলা ধূলা কৰি আছে। এই বাইদেউসকলে শিশুসকলৰ কাৰণে এনেদৰে চুজি বনাবলৈ খুৱাবলৈ চেষ্টা কৰিছে। এয়া খেলা ধূলা কৰি আছে, খুব সুন্দৰভাৱে চাই লওক। লগতে তেওঁলোকৰ মাক গৰু লগতে বহি লৈছে, কাৰণ শিশুসকলে অকলে আহিব নোৱাৰি। এয়া হ'ল বাইদেউৰ লগত শিশুসকলে এনেদৰে খেলা ধূলা কৰি আছে, চাই লওক। এতিয়া বাইদেউহঁতে শিশুসকলৰ কাৰণে ইয়াতে পাচলি খেতি কৰিছে। সেউজীয়া শাক পাচলি শিশুসকলৰ কাৰণে বহুতো পুষ্টিকৰ খাদ্য হয়। সেয়া শিশুসকলক এনেদৰে চুজি খাবলৈ দি লৈছে, চাই লওক। ভাবিলোঁ আপোনালোকক অকণমান মই অংগনবাদী কেন্দ্ৰটোকে দেখুৱাই আহোঁ। আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। নমস্কাৰ।